কথাটো আমি কিমান দিন আগতে ঘোষণা কৰি থৈছোঁ লাজ নাপাব জানো 14 তাৰিখে উদ্বোধন হোৱাৰ পিছত যেতিয়া আমি কাৰো পইচা নলম লাজ পাবনে নাই পলিটিচিয়ানে অসত্য কথা ক'লে ক্ষমা খুজিব লাগে মিডিয়াই অসত্য কথা ক'লে ক্ষমা খুজিব লাগে নে নাই তাৰ ওপৰত আপোনালোকৰ কিবা কোড অফ কণ্ডাক্ট আছে নে নাই কিবা আছে নেকি ব্যৱস্থা আপোনালোকৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আকৌ এবাৰ প্ৰতিদিন গোষ্ঠী আৰু ব্যক্তিগতভাৱে আমাকো যিধৰণে কটাক্ষ কৰিছে মোৰ দৃষ্টিগোচৰ হৈছে ইয়াৰ পূৰ্বেও তেওঁ যোৱা সপ্তাহতো তেওঁ কিছু কটাক্ষ কৰিছিল মই একো কোৱা নাছিলোঁ কিন্তু আজি এইকাৰণেই মই ক'বলৈ বাধ্য হ'লোঁ যে তেওঁ সত্য উন্মোচন কৰা বুলি ক'বলৈ গৈ নিজে বোকাত মিছা কথা মাতিছে সেইকাৰণে মই ক'ব বিচাৰিছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই এটা কথা কওঁ যে আমি গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখনক লৈ আমি যিটো হেডলাইন কৰিছিলোঁ মই হেডলাইনটো আপোনালোকক পঢ়ি দিব পাৰোঁ আৰু এইখন আমাৰ হেডলাইনৰ কাগজ মোৰ হাতত আছে আৰু হেডলাইনটো আছিল কলিয়াবৰৰ পৰা গুৱাহাটীলৈ আহোঁতে ৰাইজে দিব লাগিব 3 ঠাইত টোল টেক্স নৱবৰ্ষৰ 23টা দিনৰ ভিতৰতে দ্বিতীয়খন টোল গেট মুকলি গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ টোল গেটক লৈও নিবিদা আহ্বান ইয়াত ক'ত আমি উল্লেখ কৰিলোঁ যে সৰ্বসাধাৰণ মানুহৰ পৰাও টেক্স ল'ব বুলি মুখ্যমন্ত্ৰী মহোদয় মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ প্ৰতিদিন টাইমৰ বাতৰিটো আপুনি দেখুৱাওক যে ক'ত লিখা আছে যে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজৰ টোল গেটৰ পৰা সৰ্বসাধাৰণৰ পৰাও আমি টোল টেক্স ল'ম বুলি আমি উল্লেখ কৰিছোঁ মই আপোনাক চেলেঞ্জ কৰিছোঁ আপুনি কওক দেখুৱাওক আপুনি মই নিজে মুখ্য সম্পাদক হিচাপে মই আপোনাক কৈছোঁ যে মোৰ ইয়াৰ বাতৰিত মই আপুনি নিবিদা আহ্বান কৰাৰ বাতৰিটোহে মই দিছিলোঁ আপুনি কি নিবিদা আহ্বান কৰা নাই নেকি আপোনাৰ চৰকাৰে দলং সম্পূৰ্ণ হওঁতে আপোনালোকে নিবিদা আহ্বান কৰিছে সেইটো আমি বাতৰি কৰিছোঁ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ টোল গেটক লৈও নিবিদা আহ্বান কৰিছে কাৰণে নিবিদা আহ্বান বুলি আমি দিছোঁ ইয়াত ভুল কি ইয়াত ক'ত কোৱা হ'ল সৰ্বসাধাৰণ মানুহৰ পৰাও টোল টেক্স ল'ব বুলি আপুনি আগতে যিটো নৱেম্বৰ মাহত যিটো কথা কৈছিল সেইটো আমি স্পষ্টকৈ তেতিয়াও আমি বজাইছোঁ তেতিয়াও আমি হেডলাইন কৰিছোঁ তেতিয়াও আমি দিছোঁ আপুনি বোকাত মিছা কথা কৈছে প্ৰতিদিন টাইমে কেতিয়াও এনেকুৱা কথা কোৱা নাই আৰু আপুনি কৈছে যে ষ্টুডিঅ'ত মই উঠি পেলাই মই জঁপিয়াই চিঞৰি গোটেই আপোনাৰ বিৰুদ্ধে মই কথাখিনি কৈ থাকিম নকওঁ মই আপুনি সদায় মই চিঞৰিবলগীয়া নহয় সদায় জঁপিয়াবলগীয়া নহয় ভালটো ভাল বেয়াটো বেয়া আপুনি যেতিয়া মিছা কথা কয় সেই মিছা কথাখিনি সদায় আমি উন্মোচন কৰিমেই আপোনাৰ ভালটো যেনেকৈ কওঁ আপোনাৰ বেয়াটোও আমি তেনেকৈ কওঁ আপুনি মিছাৰ আশ্ৰয় লৈছে আমি নাই কৰা আৰু প্ৰতিদিন গোষ্ঠীৰ ভূতে আপোনাক সদায় খেদি ফুৰে আপুনিহে মিছা কথা কৈছে আপুনি দেখোন প্ৰতিদিন টাইম নাচায় আপুনি দেখোন প্ৰতিদিন পেপাৰ নপঢ়েই তেনেহ'লে অনবৰতে আপুনি দেখোন প্ৰতিদিন টাইম আৰু প্ৰতিদিন পেপাৰৰ দেখোন অনবৰতে নিউজবিলাকৰ কথা কৈ থাকে আপুনি এখন মুখেৰেতো কৈ থৈছিল আপুনি প্ৰতিদিন নাচায় আপুনি প্ৰতিদিন নপঢ়েই বহুত বছৰ হ'ল নপঢ়া তেনেহ'লে সদায় আপোনাৰ মুখত প্ৰতিদিনৰ বাতৰি কিয় কোনে মিছা কথা কৈছে অসমৰ মানুহক ইমান মূৰ্খ বুলি ভাবিছে আপুনি চব কথা চবকে কৈ মূৰ্খ সজাব নোৱাৰে কিন্তু এজন মানুহক এদিনৰ কাৰণে পাৰিব কিছুমান মানুহক দুদিনৰ কাৰণে পাৰিব কিন্তু আপুনি যদি ভাবিছে সকলো মানুহক সকলো সময়ৰ কাৰণে মূৰ্খ সজাম বুলি সেয়া ভুল সেইটো ভুল আপোনাৰহে অসমৰ মানুহৰ নহয় প্ৰতিদিনৰ নহয় আৰু কোন পেপাৰে আপুনি যে কৈছে দুখনমান পেপাৰে কোন পেপাৰে কি কৰিছে মই নাজানো কিন্তু সেই সকলো পেপাৰৰ লগত প্ৰতিদিনক আপুনি সামৰি পেলাই তেনেকৈ কথা ক'লে নহ'ব প্ৰতিদিন পেপাৰে যিটো নিউজ কৰিছে আপোনাৰ পূৰ্বৰ কথাখিনিও আপোনাৰ দি দিছে আপুনি যেতিয়া তাৰ পৰা অকল বাছ আৰু ট্ৰাকৰ পৰা লোৱা হ'ব বুলি যিখিনি কথা কৈছিল মই যিমান দূৰ জানো প্ৰতিদিন পেপাৰে সেইখিনি কথাও দি দিছিল আৰু আমি প্ৰতিদিন টাইমে এক চিকুটো আপুনি কোৱা কথাখিনি আমি উল্লেখ কৰাই নাই সৰ্বসাধাৰণৰ পৰা টেক্স ল'ব বুলি আমি কোৱাই নাই আমি মাত্ৰ হেডলাইনটো কৰিছিলোঁ তাতে আপোনাৰ গাত বিচাৰ ডকাইত ডাকিছে সঁচা কথা ক'লে আপোনাৰ এনেও কিছুমান অসুবিধা হয় সেইকাৰণে চাগে আপুনি এনেকৈ আকৌ এবাৰ আমাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে একো নাই আপোনাৰ শুভেচ্ছা থাকিল আপুনি এনেকৈ আৰু মিছা কথা কৈ থাকিদাজ হৈ পেলাই অসমত অন্যতম এজন শ্ৰেষ্ঠ ফাঁকি কথা কোৱা মুখ্যমন্ত্ৰী হিচাপে আপুনি অভিলেখ সৃষ্টি কৰি গৈ থাকক শুভেচ্ছা থাকিল